নমস্কাৰ স্বাগতম জনাইছোঁ কেৰিয়াৰ আসামৰ নতুন এটা ভিডিঅ'লৈ আলোচনা কৰি আছোঁ এডিআৰইৰ গ্ৰেড 4 আৰু গ্ৰেড 3 পদৰ পৰীক্ষাৰ বাবে সহায় হোৱাকৈ কুৱেশ্যন আনচাৰসমূহ ডিছকাছ কৰি আছোঁ আৰু আজিৰ ভিডিঅ'টোত আলোচনা কৰিম 2 নম্বৰ মডেল কুৱেশ্যন পেপাৰখন য'ত টোটেল মাৰ্কছ থাকিব 20 আৰু কুৱেশ্যন থাকিব 20টা আৰু আপোনালোকে কিমান নম্বৰ পালে শেষত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব আৰু যদি আগৰ পাৰ্টকেইটা চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব প্লেলিষ্টৰ তাত গৈ আপোনালোকে বাকী কেইটা পাৰ্ট সম্পূৰ্ণ চাব পাৰিব তো আহক ভিডিঅ'টো আৰম্ভ কৰিছোঁ 1 নম্বৰ কুৱেশ্যনটোত আহিছোঁ ইয়াতে সুধিছে ভাৰতীয় সংবিধানৰ কোনখন অনুসূচীত পঞ্চায়তৰ ক্ষমতা উল্লেখ কৰা আছে তো ইয়াতে 4টা অপশ্যন দিয়া হৈ আছে এই 4 অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ ডি 11th অনুসূচীত ভাৰতীয় সংবিধানৰ 11th অনুসূচীত পঞ্চায়তৰ ক্ষমতা উল্লেখ কৰা আছে নেক্সট আহিছোঁ 2 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমিপূজন আৰু আধাৰশিলা স্থাপন কেতিয়া কৰা হৈছিলে অযোধ্যাৰ যি ৰাম মন্দিৰ আছে তাৰে ভূমিপূজন আৰু আধাৰশিলা স্থাপনৰ কথা সুধিছে ইয়াতে 4টা অপশ্যন দিয়া হৈ আছে এই 4টা অপশ্যনৰে শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ ডি 5 আগষ্ট অৰ্থাৎ 5 আগষ্ট তাৰিখে অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমিপূজন আৰু আধাৰশিলা স্থাপন কৰা হৈছিলে আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্থাপন কৰিছিল ঠিক আছে ওকে নেক্সট আহিছোঁ 3 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে বেদনাৰ উল্কা নামৰ কিতাপখন কোনে লিখিছিলে তো ইয়াতে অপশ্যন দিয়া হৈছে অম্বিকাগিৰি ৰায়চৌধুৰী সৈয়দ আব্দুল মালিক অজিত বৰুৱা আৰু হোমেন বৰগোহাঁই তো ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট আনচাৰ বেদনাৰ উল্কা লিখিছিলে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে আৰু কিমান চনত পাব্লিছ কৰিছিল সুধিব পাৰে তেনেহ'লে হ'ব 1964 চনত অম্বিকাগিৰি ৰায়চৌধুৰীয়ে বেদনাৰ উল্কা পাব্লিছ কৰিছিলে আৰু তেওঁ 1966ত এই কিতাপখনৰ কাৰণে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল নেক্সট আহিছোঁ 4 নম্বৰ কুৱেশ্যনটোত ইয়াতে সুধিছে 2026 চনত কোনখন দেশে কমনৱেলথ গেমছ আয়োজন কৰিব বা হোষ্ট কৰিব তো ইয়াতে অপশ্যন দিয়া হৈছে ভাৰত অষ্ট্ৰেলিয়া কানাডা আৰু জামাইকা তো এই 4টা অপশ্যনৰে শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ বি অষ্ট্ৰেলিয়াই 2026 চনত কমনৱেলথ গেমছ আয়োজন কৰিব বা হোষ্ট কৰিব ঠিক আছে তো ইয়াতে কোন চনতো সুধিব পাৰে কমনৱেলথ গেম হ'ব নেক্সট 2026 চনত ঠিক আছে মনত ৰাখিব এইটো পইণ্ট ওকে নেক্সট আহিছোঁ 5 নম্বৰ কুৱেশ্যনটো ইয়াতে সুধিছে অসম ৰত্ন বঁটা লাভ কৰা অসমৰ প্ৰথমগৰাকী ব্যক্তি কোন আছিলে অসম ৰত্ন বঁটা লাভ কৰা অসমৰ প্ৰথমগৰাকী ব্যক্তি সুধিছে অপশ্যন দিয়া হৈ আছে হীৰেণ ভট্টাচাৰ্য মামণি ৰয়ছম গোস্বামী ভূপেন হাজৰিকা আৰু যতীন্দ্ৰনাথ গোস্বামী তো ইয়াৰে শুদ্ধ আনচাৰটো হ'ব অপশ্যন কেইটাৰ ভিতৰত অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট আনচাৰ ভূপেন হাজৰিকাই অসম ৰত্ন বঁটা লাভ কৰা অসমৰ প্ৰথমগৰাকী ব্যক্তি ঠিক আছে আৰু কিমান চনত লাভ কৰিছিলে সুধিব পাৰে তেনেহ'লে হ'ব 2008 চনত অসম ৰত্ন বঁটা লাভ কৰিছিলে আৰু 2008 চনৰ পৰাই অসম গভৰ্ণমেণ্টে এই বঁটাটো প্ৰচলন কৰিছিলে নেক্সট আহিছোঁ 6 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে বহুৱা নৃত্য কাৰ এক পৰম্পৰাগত অনুষ্ঠান ইয়াতে সুধিছে অপশ্যন দিয়া হৈ আছে বা কোন জনগোষ্ঠীৰ সুধিব পাৰে অপশ্যন দিয়া হৈ আছে সোণোৱাল কছাৰী বড়ো খাচী আৰু কাৰ্বি তো ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট আনচাৰ সোণোৱাল কছাৰীসকলৰ ঠিক আছে নেক্সট 7 নম্বৰ কুৱেশ্যনটোলৈকে আগবাঢ়িছোঁ ইয়াতে সুধিছে কোনখন দেশত প্ৰথমবাৰৰ বাবে গ্ল'বেল বুদ্ধ সন্মিলন অৰ্থাৎ গ্ল'বেল বুদ্ধ ছামিট অনুষ্ঠিত হৈছিল ঠিক আছে এটা অপশ্যন দিয়া হৈ আছে চীন ভাৰত ছিংগাপুৰ আৰু থাইলেণ্ড তো এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ বি ভাৰতত প্ৰথমবাৰৰ বাবে গ্ল'বেল বুদ্ধ সন্মিলন অনুষ্ঠিত হৈছিল আৰু কেতিয়া অনুষ্ঠিত হৈছিল সুধিব পাৰে পৰীক্ষাত 20 এপ্ৰিল 2023 চনত এই গ্ল'বেল বুদ্ধিষ্ট ছামিট অনুষ্ঠিত হৈছিলে আৰু ক'ত হৈছিল সুধিব পাৰে ভাৰতৰ দিল্লীত হৈছিল ঠিক আছে দিল্লীত নৰেন্দ্ৰ মোদীয়ে ইনগ্ৰেশ্যন কৰিছিলে মনত ৰাখিব নেক্সট আহিছোঁ 8 নম্বৰ কুৱেশ্যন ইয়াত সুধিছে এক পেৰ মা কে নাম অভিযানটো কোনে আৰম্ভ কৰাইছিল ঠিক আছে 2024 চনত আৰু ইয়াতে অপশ্যন দিয়া হৈছে হিমন্ত বিশ্ব শৰ্মা অৰবিন্দ কেজৰিৱাল নীতিন গাডকাৰী আৰু নৰেন্দ্ৰ মোদী তো ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট আনচাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এক পেৰ মা কে নাম এই অভিযানটো আৰম্ভ কৰিছিলে আৰু কিমান চনত সুধিব পাৰে 2024 চনত ঠিক আছে আৰু কোনদিনাখন এই অভিযানটো আৰম্ভ কৰা হৈছিল সুধিব পাৰে তেতিয়াহ'লে হ'ব 5 জুন তাৰিখে ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে এইদিনাখন ঠিক আছে মনত ৰাখিব ইম্পৰ্টেণ্ট নেক্সট আহিছোঁ 9 নম্বৰ কুৱেশ্যনটো ইয়াতে সুধিছে সংসদত 2024-25 বৰ্ষৰ কেন্দ্ৰীয় বাজেট ইউনিয়ন বাজেট কোনে উপস্থাপন কৰিছিল একেবাৰে ইম্পৰ্টেণ্ট কুৱেশ্যন কাৰেণ্ট এফেয়াৰ্ছৰ ফালৰ পৰা আহিব পাৰে যি অলৰেডি হৈ গ'ল ইউনিয়ন বাজেট তাৰে ওপৰত এই কুৱেশ্যনটো ৰাখিছোঁ মনত ৰাখিব ভালদৰে ঠিক আছে
তো আকৌ এবাৰ কৈছোঁ সংসদত 2024-25 বৰ্ষৰ কেন্দ্ৰীয় বাজেট ইউনিয়ন বাজেট কোনে উপস্থাপন কৰিছিল ইয়াত অপশ্যন দিয়া হৈ আছে বিত্তমন্ত্ৰী প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতি তো ইয়াৰে শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট আনসাৰ বিত্তমন্ত্ৰীয়ে ইউনিয়ন বাজেট উপস্থাপন কৰিছিলে ঠিক আছে আৰু বিত্তমন্ত্ৰী ফাইনেন্স মিনিষ্টাৰ কোন বুলি সুধিব পাৰে তেনেহ'লে হ'ব নিৰ্মলা সীতাৰামন হৈছে ফাইনেন্স মিনিষ্টাৰ ঠিক আছে ওকে নেক্সট আহিছোঁ 10 নম্বৰ কুৱেশ্যনটো ইয়াতে সুধিছে 2024-25 চনৰ বাবে মুঠ ব্যয় কিমান হ'ব বুলি অনুমান কৰা হৈছে অৰ্থাৎ এষ্টিমেটেড এক্সপেণ্ডিচাৰ কিমান হ'ব বুলি অনুমান কৰা হৈছে এইটো ইউনিয়ন বাজেটৰ ওপৰতে কুৱেশ্যনটো লোৱা হৈছে ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ পৰা এই কুৱেশ্যনটো আহিব পাৰে তো ইয়াৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট আনসাৰ 48.21 লাখ কৰোৰ 48.21 লাখ কৰোৰ 2024-25 বৰ্ষৰ মুঠ ব্যয় হ'ব বুলি অনুমান কৰা হৈছে বা এক্সপেক্টেড এক্সপেণ্ডিচাৰ ঠিক আছে ওকে নেক্সট আহিছোঁ 11 নম্বৰ কুৱেশ্যনটো ইয়াতে সুধিছে অসমৰ কোনখন জিলাত আটাইতকৈ কম জনসংখ্যা আছে তো ইয়াতে অপশ্যন দিয়া হৈছে ডিমা হাছাও হোজাই তামুলপুৰ আৰু তেজপুৰ তো ইয়াৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট আনসাৰ ডিমা হাছাও অসমৰ আটাইতকৈ কম জনসংখ্যা থকা জিলাখন হৈছে ডিমা হাছাও আৰু যদি সোধে বেছি জনসংখ্যা থকা জিলাখন তেনেহ'লে হ'ব নগাঁও ঠিক আছে নগাঁও হৈছে বেছি জনসংখ্যা থকা জিলা নেক্সট আহিছোঁ 12 নম্বৰ কুৱেশ্যনটো ইয়াতে সুধিছে আধুনিক ভাৰতৰ পিতৃ অৰ্থাৎ ফাদাৰ অফ মডাৰ্ণ ইণ্ডিয়া বুলি কাক কোৱা হয় আধুনিক ভাৰতৰ পিতৃ বুলি অপশ্যন দিয়া হৈ আছে স্বামী দয়ানন্দ সৰস্বতী ৰাজা ৰামমোহন ৰায় আৰু ভগত সিং আৰু মহাত্মা গান্ধী তো ইয়াৰ চাৰিটাৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট আনসাৰ ৰাজা ৰামমোহন ৰায়ক আধুনিক ভাৰতৰ পিতৃ বুলি কোৱা হয় অৰ্থাৎ ফাদাৰ অফ মডাৰ্ণ ইণ্ডিয়া বুলি কোৱা হয় নেক্সট আহিছোঁ 13 নম্বৰ কুৱেশ্যনটো ইয়াতে সুধিছে অসমত প্ৰতি বছৰে কোন তাৰিখে মেডাম মেফি উদযাপন কৰা হয় বা পালন কৰা হয় তো অপশ্যন দিয়া হৈছে 1 অক্টোবৰ 4 জুন 25 ডিচেম্বৰ আৰু 31 জানুৱাৰী তো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ ডি 31 জানুৱাৰী তাৰিখে অসমত প্ৰতি বছৰে মেডাম মেফি পালন কৰা হয় ঠিক আছে মনত ৰাখিব ইম্পৰ্টেণ্ট কুৱেশ্যন এইকেইটা নেক্সট আহিছোঁ 14 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে ভাৰতলৈ সাগৰীয় পথ কোনে আৱিষ্কাৰ কৰিছিল ভাৰতলৈ সাগৰীয় পথ কোনে আৱিষ্কাৰ কৰিছিল সুধিছে অপশ্যনত আছে কলম্বাছ ভাস্কো ডা গামা মেগেলান আৰু নেভিগেট তো এই চাৰিটা অপশ্যনৰে শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ বি ভাস্কো ডা গামাই ভাৰতলৈ সাগৰীয় পথ আৱিষ্কাৰ কৰিছিল ওকে নেক্সট আহিছোঁ 15 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে মানুহ ৰাজনৈতিক জন্তু অৰ্থাৎ মেন ইজ এ পলিটিকেল এনিমেল বুলি কোনে কৈছিলে কথাষাৰ তো ইয়াতে অপশ্যন দিয়া হৈ আছে এৰিষ্টটল সক্ৰেটিছ প্লেটো এণ্ড ডান্টে ঠিক আছে তো এই চাৰিটা অপশ্যনৰে শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট আনসাৰ এৰিষ্টটলে কৈছিলে মানুহ ৰাজনৈতিক জন্তু অৰ্থাৎ মেন ইজ এ পলিটিকেল এনিমেল ঠিক আছে আৰু এৰিষ্টটল কোন আছিলে এজন গ্ৰীক ফিল'চফাৰ ঠিক আছে মনত ৰাখিব নেক্সট আহিছোঁ 16 নম্বৰ কুৱেশ্যনটো ইয়াতে সুধিছে আগলমকা উৎসৱ কোনটো জনগোষ্ঠীয়ে পালন কৰে আগলমকা উৎসৱ ঠিক আছে মনত ৰাখিব ইয়াতে অপশ্যন দিয়া হৈছে মিচিং ডিমাচা গাৰো এণ্ড হাজং তো ইয়াৰে শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট আনসাৰ গাৰো আগলমকা উৎসৱটো গাৰোসকলে উদযাপন কৰে বা পালন কৰে ঠিক আছে আৰু কোন মাহত পালন কৰে সুধিব পাৰে এই উৎসৱটো তেনেহ'লে হ'ব মাৰ্চ মাহত পালন কৰে আৰু এই উৎসৱটো কৃষি কাৰ্যৰ লগত জড়িত উৎসৱ ঠিক আছে মনত ৰাখিব এইকেইটা পইণ্ট নেক্সট আহিছোঁ 17 নম্বৰ কুৱেশ্যনটো ইয়াতে সুধিছে ট্ৰিটি অফ ইয়াণ্ডাবু অৰ্থাৎ ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত কৰা হৈছিল ইয়াতে চাৰিটা অপশ্যন দিয়া হৈ আছে এই চাৰিটা অপশ্যনৰে শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট আনসাৰ 1826 অৰ্থাৎ 1826 চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত কৰা হৈছিল এই কুৱেশ্যনটো বাৰে বাৰে পৰীক্ষাত সুধি থাকে ইম্পৰ্টেণ্ট কুৱেশ্যন ঠিক আছে আৰু যদি পৰীক্ষাত সোধে ট্ৰিটি অফ ইয়াণ্ডাবু অৰ্থাৎ ইয়াণ্ডাবু সন্ধি কোন তাৰিখে স্বাক্ষৰিত কৰা হৈছিল তেনেহ'লে হ'ব 24 ফেব্ৰুৱাৰী তাৰিখে ঠিক আছে 1826 চনৰ এতিয়া আহিছোঁ 18 নম্বৰ কুৱেশ্যনটো ইয়াতে সুধিছে আগষ্ট বিপ্লৱ ইম্পৰ্টেণ্ট কুৱেশ্যন অৰ্থাৎ আগষ্ট মুভমেণ্ট বুলি কাক কোৱা হয় ঠিক আছে তো অপশ্যন দিয়া হৈছে ভাৰত ত্যাগ আন্দোলন আইন অমান্য আন্দোলন অসহযোগ আন্দোলন আৰু স্বদেশী আন্দোলন তো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট আনসাৰ আগষ্ট বিপ্লৱ বা আগষ্ট মুভমেণ্ট বুলি ভাৰত ত্যাগ আন্দোলন অৰ্থাৎ কুইট ইণ্ডিয়া মুভমেণ্টকে কোৱা হয় ঠিক আছে তো মনত ৰাখিব চেঞ্জ কৰিও দিব পাৰে কুৱেশ্যনটো তো
তো আৰু কুইট ইণ্ডিয়া মুভমেণ্ট বা ভাৰত ত্যাগ আন্দোলন কেতিয়া হৈছিলে আগষ্ট মাহৰ 1942 চনত ঠিক আছে আগষ্ট মাহত হৈছিল 1942 সেইকাৰণে আগষ্ট বিপ্লৱ বুলিও কোৱা হয় আৰু এই বিপ্লৱটো লিড কোনে কৰিছিলে সুধিব পাৰে তেনেহ'লে হ'ব মহাত্মা গান্ধীয়ে লিড কৰিছিলে ঠিক আছে আৰু এই মুভমেণ্টটোত অৰ্থাৎ এই আন্দোলনটোত শ্লোগান কি আছিলে শ্লোগানটো সুধিব পাৰে শ্লোগান আছিলে কুইট ইণ্ডিয়া বা ভাৰত छोड़ो কুইট ইণ্ডিয়া বা ভাৰত छोड़ो ঠিক আছে এইটো আছিলে শ্লোগান মনত ৰাখিব ইম্পৰ্টেণ্ট ওকে নেক্সট আহিছোঁ 19 নম্বৰ কুৱেশ্যনটো ইয়াতে সুধিছে মাধৱপুৰ মেলা ক'ত অনুষ্ঠিত হয় তো ইয়াতে অপশ্যন দিয়া হৈ আছে উত্তৰ প্ৰদেশ অসম গুজৰাট আৰু কেৰেলা তো এই চাৰিটা অপশ্যনৰে শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট এনচাৰ গুজৰাট মাধৱপুৰ মেলা অনুষ্ঠিত হয় বা অনুষ্ঠিত কৰা হয় গুজৰাটত ঠিক আছে মনত ৰাখিব নেক্সট আহিছোঁ 20 নম্বৰ কুৱেশ্যন অৰ্থাৎ শেষৰটো কুৱেশ্যনলৈকে আগবাঢ়িছোঁ ইয়াতে সুধিছে প্ৰথম অসমীয়া ৰঙীন ছবি কি অপশ্যন দিয়া হৈ আছে হালধীয়া চৰাই বাওধান খাই জয়মতী ফিৰিঙতি আৰু ভাইটি তো এই চাৰিটা অপশ্যনৰে শুদ্ধ আনচাৰটো হ'ব প্ৰথম অসমীয়া ৰঙীন ছবি হৈছে অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট আনচাৰ ভাইটি হৈছে প্ৰথম অসমীয়া ৰঙীন ছবি আৰু যদি এক্সামত সোধে যে প্ৰথম অসমীয়া ছবি বুলি তেনেহ'লে হ'ব জয়মতী ঠিক আছে কিন্তু ৰঙীন ছবি সুধিলেহে ভাইটি হ'ব ঠিক আছে মনত ৰাখিব আৰু ভাইটি কেতিয়া পাব্লিছ কৰা হৈছিলে 1972 চনত ঠিক আছে আৰু কোনে ডাইৰেক্ট কৰিছিলে এই ছবিখন সুধিব পাৰে তেনেহ'লে হ'ব কমল নাৰায়ণ চৌধুৰী দেৱে এই মুভিখন অৰ্থাৎ ছবিখন ডাইৰেক্ট কৰিছিল ঠিক আছে তো বন্ধু-বান্ধৱীসকল এই আজিৰ পাৰ্টটোত 20টা কুৱেশ্যন আপোনালোকৰ বাবে আগবঢ়ালোঁ আশা কৰিছোঁ ভিডিঅ'টো ভাল পাব আৰু আপোনালোকে কিমান নম্বৰ পালে বা কিমানটা কুৱেশ্যন শুদ্ধ হ'ল আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তো পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম আজিলৈ ইমানেই ধন্যবাদ